চলি এই স্কিমটো চাচোন আমি যদি প্ৰতি মাহে ৩০০০কে জমা কৰি যাওঁ তেন্তে ২০ বছৰ পিছত হ'ব তুমি দিনক দিনে বেছিকে আশা কৰা হৈ গৈছা। আৰে সেইটো আশা নহয়, সেইটো পৰিকল্পনা। ইংলিছত প্লেনিং বুলি কয়। আশা আৰু পৰিকল্পনা দুটা বেলেগ বেলেগ বস্তু, বুজিলা নাই? মোৰ মতে একেটাই কথা, দুইটা একেটা বস্তুৱে। তোমাক উদাহৰণ দি বুজাব লাগিব এতিয়া মই। ঠিক আছে তেন্তে কোৱাচোন। ধৰি লোৱা মই তোমাক ক'লো এইবাৰ যদি মালিকে দৰমহাটো বঢ়াই দিয়ে তেন্তে মই তোমাক মোবাইল এটা কিনিম, সেইটো আশা। কাৰণ তাত গেৰেণ্টি নাই, সেইকাৰণে আশা বুলি কয়। আৰু মই যদি কওঁ এইবাৰ পৰা আমি আজে বাজে খৰচ কমাই প্ৰতি মাহে ৩০০০কে ৰাখি এই প্লেনটো যদি কৰো নহয় আমি ২০ বছৰ কোটিপতি হৈ যাম, সেইটো হৈছে মানে পৰিকল্পনা। কাৰণ তাত আশা আছে, ফিউচাৰ আছে, প্লেনিং আছে, বুজি পালা? এতিয়া অলপ বুজিছো। আৰু পৰিকল্পনা নাথাকিলে মানুহৰ অৱস্থা কি হয় জানানে? কেনেকুৱা হ'ব কোৱাচোন। ধৰি লোৱা তুমি ৰাস্তাত ২ কোটি টকাৰ বেগ এটা হেৰাই পেলা, তাৰপিছত কি এইবিলাক ভাবি ভাবি তোমাৰ মাথাই কাম নকৰা হৈ যাব। ক'ত ৰাখিম, কাক কম, কেনেকৈ খৰচ কৰিম, এইবোৰ চিন্তা কৰি ৰাতি টোপনি নহা হ'ব। শেষত এনেকুৱা এটা অৱস্থা হ'ব মানুহে দেখি পিনে ক'ব বেছি টকা পালে কি হ'ল, প্লেনিং নাই কাৰণে চিন্তাতে পাগল হৈ গ'ল, বুজিলা?